हेलो गाइज मैं हिमंत पुनः स्वागतम जानाइছোঁ আপোনালোকক আকৌ এটা নতুন ব্লগলে। আজিৰ ব্লগটো কি হ'ব অলপ বেলেগ টাইপৰ হ'ব ব্লগটো। মানে আমাৰ এজন আত্মীয় ঢুকাইছিলে কিছুদিনৰ আগতে, তাৰ কাৰণে ঘৰত মানে তেল বা মছলা তেনেকুৱা বস্তু একো খোৱা হোৱা নাই, তাৰ কাৰণে মই ব্লগো আপোনালোকৰ আগত দিব পৰা নাই, অকল বইল খাই আছিলোঁ। তো আজি ফাইনেলি আমাৰ নিৰাম খতম হ'ল আৰু অকণমান মাছ চাছ আনিছে ঘৰতে কিবা কানি, সেইখিনি বনাইছে, সেইখিনি খাম। একচুৱেলি আজি ভোজ হয় কিন্তু তিনিচুকীয়াত হয় সেই ৰিলেটিভছৰ ঘৰ, তো তালৈকে ভোজ খাবলৈ যোৱাটো পচিবল নহয়, সেইকাৰণে ঘৰতে আনিছে অকণমান, তো বনাইছে সেইখিনি খাম। আৰু এঠাইত ওলাই যোৱা কথা আছে, যদি তাত যাওঁ বঢ়িয়াকৈ চুইমিং কৰিম, পুখুৰী এটা আছে বহুত ডাঙৰ। আপোনালোকৰ লগত ব্লগটো কণ্টিনিউ কৰিম, আপোনালোকে চাই থাকক। মই বিলাহীয়ে মাছে বনাব দিলোঁ, কিয় নবনালি? বিলাহী মাছে বনাব দেওঁতে হ'ব না, মাছে বাছা নাই। আমাৰ মানে আজি দুটা মাছ আনিছিলে, ডাঙৰ মাছ আনিছিলে আৰু চানা মাছ আনিছিলে, সৰু মাছ। ডাঙৰ মাছটো মই খাই বেছি ভাল নাপাওঁ, কিন্তু চানা মাছ খাই বহুতেই বেছি ভাল পাওঁ বিলাহী দি বনালে। মোৰ ফেভাৰেট, মোৰ লগৰ যিবিলাক চবতকৈ ক্ল'জ তেওঁলোকে জানে মই চানা মাছ আৰু বিলাহী খাই কিমান ভাল পাওঁ। কিন্তু মায়ে এতিয়া নবনালে, ৰাতি বনাব বোলে, কাৰণ দেউতা এতিয়া ঘৰত নাই, দেউতাক ৰাতিকৈ আহি পাব, চ' দেউতাও খাই ভাল পায়, তো ৰাতিহে বনাব বোলে। তাৰ কাৰণে অকণমান তৰ্ক বিতৰ্ক লাগি আছিলোঁ ঘৰত, এতিয়া ঠিক হ'ল বাৰু। বাকী খোৱাৰ টাইমত দেখাই আছোঁ কি কি বনাইছে। চুমা জানে মোক আমাৰ ঘৰুৱা ভোজ, মুড়ি ঘণ্ট, পটল ভাজি আৰু ইয়াতে থেকেৰা টেঙাই দি মাছ। তো দুপৰীয়া ভাত সাজ খালোঁ, খাই মেলি এতিয়া মই যে আপোনালোকক কৈছিলোঁ ক'ৰবাত পুখুৰীত চুইমিং কৰিব যাওঁ বুলি, তালৈকে ওলাইছোঁ, গৈ আছোঁ। তো বলক ডাইৰেক্ট তালৈকে। অকণমান খোজকাঢ়িলেই ভাগৰ লাগে আজিকালি। তো ফাইনেলি আহি পালোঁ ইয়াতে, পুখুৰীত য'ত যাব আছিলোঁ, মই হিৰকক আনিব গৈছিলোঁ, তাক লৈ আহিলোঁ। তো পুখুৰী আহি পালোঁ আৰু পুখুৰীত অলৰেডি মাছ মাৰি আছে মানুহে, বহুতকেইটা মানুহ আছে, মই দেখাই আছোঁ যদি পাৰোঁ মাছ মৰা কেইটামান চিন। পুখুৰীৰ মোৱা মাছ, জুজুৰু, এইটো টাইগাৰ, এইটো জুজুৰা, এইটো আমাৰ জুজুৰা টাইগাৰ। তো ফাইনেলি নামিম আৰু পানীত, ভালো লাগে, উপায় নাই আৰু তথাপি যাওঁ। ইয়াতে কিবা আছে নেকি তহঁতক কৈছোঁ নাম নাম बढ़िया यस ये हो এবাৰ মই কি কৰিম, এবাৰ মই যাওঁ। বঢ়িয়া, অলপ সাঁতুৰি লওঁ, কণ্টিনিউ কৰি আছোঁ ব্লগ। এবাৰ নামিলোঁ পানীত, জাষ্ট এতিয়া উঠিছোঁ, এবাৰ আকৌ যাম, মানে মোবাইলটো পাৰত থৈ গৈছিলোঁ, তাৰ কাৰণে মই চাবৰ কাৰণে এবাৰ উঠি আহিলোঁ, আকৌ যাম। বহুত মজা লাগিছে আজি, পানীটো ঠাণ্ডা হৈ আছে, মানে অলৰেডি মাছ মৰা গৈছে এবাৰ।
কাটি দি কেকে কয় গেলি আৰু হৈছি এইবাৰ হিৰক মাৰ পিছফালে ফাইনেলি পাৰ্কিং পুখুৰীৰ পৰা উঠি বিন্দাছ গা পা ধুলোঁ গা পা ধুই এতিয়া বহুত ভোক লাগিছে বহুত দিনৰ মূৰত সাঁতুৰিছোঁ বহুত ভোক লাগিছে মেগী ল'বলৈ গৈ আছোঁ মেগী আৰু কণী বঢ়িয়াকৈ বনাম ইয়াতে জুইতে বনাম খাম বিন্দাছ চাই থাকক দেখাই আছোঁ আপোনালোকক দোকানৰ পৰা আহিলোঁ মেগী কণী পাত চচ চব পিঁয়াজ চিয়াজ লৈ আহিছোঁ একদম এতিয়া যাম বনাম ধুনীয়াকৈ খাম বহুত ভোক লাগিছে চাই থাকক এই দৃশ্যটো চাওক না একবাৰ কি সুন্দৰ তো এতিয়া আমাৰ খাই লৈ মেলি উঠোঁতে আন্ধাৰে হৈ গ'ল এতিয়া তথাপি ফ্লেছ মাৰি কেনে এনেকৈ ব্লগটো কণ্টিনিউ কৰিছোঁ মানে খতম কৰোঁ আৰু ব্লগটো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ She want me to lock it down, but I told her to pass the key.